বাক্সাত ভোট নিদিয়ে এইটো চিয়ৰ হৈ গৈছে আৰু এই দুইটা ডিষ্ট্ৰিক্টত BPF-এ এটাও চিট নাপায়, এইটো আজিৰ তাৰিখত সম্পূৰ্ণভাৱে চিয়ৰ হৈ গৈছে। আৰু এতিয়া প্ৰপাগাণ্ডা চলাই আছে যে BJP নাই, UPPL 40টা সিটত খেলিছে আৰু 40টা সিটতে খেলিব। ইয়াত কাকো এৰি দিয়া, কাৰো পৰা লোৱা এনেকুৱা কথা নাই। এইবাৰ UPPL অকলে নিৰ্বাচন চলিছে আৰু ৰাইজে UPPL লগত আছে, ৰাইজে আমাক সহায় কৰিছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে। সেইকাৰণে UPPL অকলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে, ইয়াত কোনো সন্দেহ নাই। চাওক, মানুহৰ ভোট আহিবই। মানুহ ইমান অতিষ্ঠ হৈ গৈছে, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু ভ্ৰষ্টাচাৰ 17 বছৰৰ হাগ্ৰামাৰ শাসন। ইয়াত মানুহে শান্তি থাকিব পৰা নাছিলে, ভয়কে থাকিব লগা হৈছিলে। হাগ্ৰামা বাহিনীৰ যি উৎপাত BTC অঞ্চলত চলি আছিলে 17 বছৰত, ইয়াত সকলো জাতি জনগোষ্ঠী সকলো নাগৰিকে অতিষ্ঠ হৈ গৈছিলে আৰু এতিয়া পৰিৱৰ্তন আহিবলৈ গৈ আছে। UPPL চৰকাৰ গঠন কৰিবলৈ গৈ আছে। 7 জানুৱাৰীত শান্তি চুক্তি হৈ গ'ল, সম্প্ৰীতি শান্তি আৰু প্ৰগতিৰ কাৰণে এটা ভাল চুক্তি হৈ গ'ল। এতিয়া আৰু ৰাইজে ৰখি নাথাকে, হাগ্ৰামাৰ দাদাগিৰিক ভয় নকৰে আৰু হাগ্ৰামাৰ যিটো উৎপাত এইটো ভয় নকৰে। এতিয়া ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সকলো জাতি জনগোষ্ঠী হিল দল ভাঙি UPPLকে ভোট দিব। আপোনালোকে চাই থাকক, ওদালগুৰি বাক্সাত হাগ্ৰামা মহিলাৰে BPF-এ এখনো চিট নাপায় আৰু কোকৰাঝাৰ চিৰাঙতো অলৰেডি আপোনালোকে জানে, আপোনালোক কোকৰাঝাৰৰে মানুহ, চিৰাঙৰে মানুহ, কোকৰাঝাৰ চিৰাঙতো তেখেতসকলে নীল মাৰিব। এইবাৰ হাগ্ৰামা মহিলাৰে BPF-এ এখনো চিট নাপায়, এইটো চিয়ৰ। মেকুৰী নিগনি এটা খেল চলি আছে, সেই মেকুৰী নিগনি আপোনাৰ মন্তব্য কি? দাদা, মেকুৰী নিগনিৰ খেলত আমাৰ জাগা নাই। আমিতো আৰু মাটিৰ মানুহ, গতিকে মাটিৰ মানুহ ৰাইজৰ লগত আছো, ৰাইজৰ লগতে থাকিম আৰু ৰাইজৰ হৈ কাম কৰিম। ৰাইজৰ বহুত সমস্যা আছে। আজি দুৰ্নীতি ভ্ৰষ্টাচাৰে ৰাইজক জুৰুলা কৰি পেলাইছে। দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিব লাগিব। শ কোটি হাজাৰ কোটি টকা আহিছে, এটাও টকা ৰাইজলৈ যোৱা নাই। হাগ্ৰামা মহিলাৰীয়ে আপোনালোকে দেখিবলৈ পাইছে 86 কৰোৰৰ ইতিমধ্যে তেখেতৰ একাউণ্টছত ওলাইছে। সেই পইচাবিলাক ক'ৰ পৰা আহিল? হাগ্ৰামা মহিলাৰ যে 100খন একাউণ্টছতে 86 কৰোৰ টকা আছে, এই টকা ক'ৰ পৰা আহিল? এইটো ৰাইজক হিচাপ দিয়ক। এতিয়া ৰাইজে হিচাপ বিচৰা সময় আহিছে। গতিকে এতিয়া কুকুৰ মেকুৰী কি ইন্দুৰ মেকুৰী কি খেল খেলে, ইয়াৰ লগত ৰাইজৰ এতিয়া কোনো এটা গুৰুত্ব নাই। ৰাইজৰ গুৰুত্ব ইলেকশ্যন হ'ব লাগে আৰু ট্ৰেক্টৰত চাপ মাৰিব পাব লাগে, এইটো ৰাইজে ৰখি আছে। মই দেখিবলৈ পাইছো যিকেইজন ব্যক্তিয়ে সাহস কৰি হাগ্ৰামা মহিলাৰ বিৰুদ্ধে এই PIL-টো দিছে, মই ধন্যবাদ জনাইছো। আৰু এইটোৱে প্ৰমাণ, এতিয়া যে আৰু হাগ্ৰামা মহিলাৰী কোনো ভয় নকৰে, এইটোৱে প্ৰমাণ। আজি PIL দিবলৈ দুজন ব্যক্তি ওলাই আহিছে। গতিকে এতিয়া আৰু হাগ্ৰামা কোনো ভয় নাখায়, ভয় বিধৰ ৰাজনীতি আৰু নচলে। ইয়াত শান্তি, সম্প্ৰীতি, উন্নতিৰ ৰাজনীতি চলিব। আপুনি ৰাইজক মই ৰাইজক আহ্বান কৰিছো যে এইটোৱে এটা ভাল সুযোগ আহিছে। 17 বছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হৈ সুস্থ এটা চৰকাৰ গঠন কৰি সম মৰ্যাদা, সম অধিকাৰ লৈ আগবাঢ়ি যাব লাগে। UPPL-এ সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ কৰাৰ কাম কৰিম। ভূমি আমি কৈছো 30 দিনৰ ভিতৰতে সকলো জাতি জনগোষ্ঠীৰ যি ভূমিৰ সমস্যা আছে, এই ভূমিৰ সমস্যা সমাধান কৰিম। ভূমি আজি পাট্টা পোৱা নাই, নামজাৰি হোৱা নাই, ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, ট্ৰেন্সফাৰ হোৱা নাই, সকলো ভূমিৰ সমস্যা আমি 30 দিনতে সমাধান কৰিম। আৰু বাকী যিখিনি আঁচনি আছে মহিলাসকলৰ কাৰণে, প্ৰথম বছৰত আমি প্ৰত্যেকটো চেল্ফ হেল্প গ্ৰুপক 75,000 পইচা দিম। যদি ভালকে কাম কৰে নেক্সট বছৰত 1 লাখ, আৰু ভালকে কাম কৰিলে নেক্সট বছৰত 2 লাখ। 5 বছৰত সকলো চেল্ফ হেল্প গ্ৰুপে 5 লাখতকৈ অধিক তেখেতসকলে পুঁজি পাবলৈ সক্ষম হ'ব। একাংশই কৈ আছে যে UPPL যদি চৰকাৰৰ লগত আহে তেতিয়াহ'লে অনাগত যিটো 7.1 আৰু 7.2 BTR-ৰ লগত কোনো লিংক নাই। অসমৰ কাৰণে সেক্রেটারি বলছেন হাজার শ্রদ্ধার সভাপতি তৃণমূল ডাঙরিয়া, লগতে ইয়াত উপস্থিত আমাৰ প্ৰতিষ্ঠাপক সভাপতি মিউজিক ডাঙরিয়া, আমাৰ মাজত উপস্থিত আমাৰ মন্ত্ৰী দলপতি ত্ৰিপুৰা ৰাজ্যৰ আমাৰ মন্ত্ৰী ডাঙরিয়া, লগতে ইয়াত উপস্থিত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি